নমস্কাৰ সকলোকে বিলাসিত অসমৰ মজিয়াৰ পৰা সমগ্ৰ অসমবাসীক বিপ্লৱী অভিবাদন জ্ঞাপন কৰিছো ইতিমধ্যে অসমৰ ৰাইজে গম পায় যে বৰ্তমান সময়ত অসমত বিশেষকৈ এই নামনি অসমৰ ফালে টংলাই হওক বা গুৱাহাটীয়ে হওক নলবাৰীয়ে হওক অলপ দিনৰ পৰা এটা ঘটনা খুব বেছিকৈ আমি দেখিবলৈ পাইছো যে যোৱাকালি শৰ্মাপতি গৌতম শৰ্মা আৰু কৌশিক শৰ্মা মই যদি ভুল নাই হোৱা দুজনকৈ আপোনাৰ শিশু তেনে কম বয়সীয়া সন্ধানহীন হৈছিলে যেটো বিলাসিত অসমৰ মই নিজৰ ব্যক্তিগতভাৱে পেজৰ পৰা দিছিলো উক্ত বিষয়টো সম্পৰ্কত আৰু ইতিমধ্যে আমি এটা খবৰ শুনিবলৈ পালো তিনি দুজন কম বয়সীয়া যে আপোনাৰ কি কয় শিশু আছিল মই ৰাইজৰ মাজত এবাৰ দেখাব বিচাৰিছো আপোনালোকে ৰাইজে যে চাগে সম্ভৱ গম পায় বিষয়টো অৱগত কৰা হৈছিল যোৱা কালি টংলা জোৰপুখুৰী বাসিন্দা দুয়ো কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা এই দুজন যে লৰা যোৱাকালি যে ফেচবুকত যে দিছিলো মন কৰিছেনে জাতীয় বিদ্যালয়ত পঢ়ে যদি মোৰ ভুল নাই হোৱা বয়স আছিল 11 বছৰ আৰু জন আছিল 12 বছৰ পিতৃ নাম আছিল মহেন্দ্ৰ শৰ্মা যোগাযোগ নম্বৰ দিয়া হৈছিল 7099545638 7099545638 আৰু এটা দিয়া হৈছিল 70995456 এই দুটা নম্বৰ দিয়া হৈছিল এতিয়া অলপ সময় আগত আমাৰ বিলাসিত অসমৰ তাৰ টংলাৰ হনিকে ফোন কৰিছিল যে ঘটনাটো বেলেগ ধৰণৰ ঘটনা যে লৰা কেজনৰ অলপমান বেয়া অৱস্থাত পাইছে গতিকে মই এই ঘটনাৰ ওচৰতে যে ঘটনাটো ঘটিছে তাতে উপস্থিত থকা মই আমাৰ হনি কতিছজনে ফোন কৰিছো মই আচৰিত হৈছো কথা তেওঁক ভুৱন দাদা ককাইদেউ কি ঘটনাটো সঁচা নেকি তাৰ ঘটনাটো মানে একদম ভাষা নাই ককাইদেউ একদম নিৰ্মম নিসংগ কবলৈ ভাষা নাই আৰু এতিয়া বাচ্চা দুটা ইয়াতে মাৰি দিলে আৰু কি কম মই তোমাৰ কথাখিনি লাইভতে আছো হা মানুহখিনি অলপ তুমি সেইডোখৰ জেগাত আছা ন মই একদম স্পটত আছো দাদা আচ্ছা মানে পুলিচ প্ৰশাসন আহিছে সকলোখিনি এডিচনেল এছপি পৰা আদি কৰি গোটেইখিনি প্ৰশাসনে আহিছে ইয়াতে গৌতম শৰ্মা আৰু কৌশিক শৰ্মা ন 11 বছৰ আৰু 12 বছৰ হয় মানে বিলাসিত গোটেই ল'ৰাখিনি আছে তাতে আমাৰ গোটেই ল'ৰাখিনি আছে ইয়াতে আৰু সকলো দল সংগঠনো আছে আমাৰ বিলাসিত সকলো ল'ৰাখিনি ইয়াতে আছে আচ্ছা মানে ল'ৰাকেইটা কেনেকুৱা অৱস্থাত উঠা হৈছে তাতে এতিয়া কবলৈ ভাষা নাই আৰু সেইটোতে আৰু বুজিব লাগিব ডিঙিটো কাটিছে হাত দুখন কাটিছে ভৰি দুখন কাটিছে তেনেকে মানে আৰু আচ্ছা ইমান পোৱালি ল'ৰাকেইটা সেইটোৱে আৰু মানে এইটো কেনেকুৱা শত্ৰুতা বুলি ভাবিব লাগিব শত্ৰুতাই নে কিনো কিবা ডাঙৰ একেতে চলি আছে এইটো ভগৱান জানিব আৰু তাৰমানে এইটো টংলাখনত মানে টংলা বুলি নহয় গোটেই অসমবাসীক এটা চেকা লগোৱাৰ নিচিনা কাম কৰিলে দাদা এতিয়া আমি ইয়াতে আছো মই ৰাতে যেতিয়াৰ পৰা খবৰ পালো তেতিয়াৰ পৰা ইয়াতে আমি গোটেইকেইটা ল'ৰা দুটা ডেড বডি একেলগে পাইছে নে বাচ্চা দুটা বেলেগকে পাইছে বেলেগ মানে অকণমান ডিফাৰেঞ্চ আছে দাদা ধৰক 3 ফুট 4 ফুট এনেকে ডিফাৰেঞ্চত আছে আৰু ডিঙি ৰেপি কাটিছে ন হয় হাত ভৰি কাটি দিছে হয় হাত ভৰি কাটিছে আপোনাৰ সৰুজনক ডিঙিটোত কাটিছে আৰু ডাঙৰজনক মানে অকণমান বেছিকে কাটিছে মানে এই আপোনাৰ ডিঙিত কাটিছে এনে হাতত কাটিছে এনে অন স্পটত যাবলৈ দিয়া নাই কিন্তু ফটোখিনি পালো আমি আচ্ছা তেনেকে আৰু একদম নিৰ্দয় দাদা একদম কি কব অসমত যে এনেকুৱা কিছুমান দানৱ থাকিব পাৰে এইটো মানে প্ৰমাণ কৰি দিলে আৰু শেষলৈকে থাকিবা দেই তাতে হয় ঠিক আছে হ'ব দিয়া মই তোমাৰ ফোনটো অনলাইন হৈছিলে মই ইফালে লাইভ চলি আছে মানে হ'ব দিয়া টংলা ইতিমধ্যে ঘটনাটো আপোনালোকে দেখিছে দুজন কম বয়সীয়া 11 বছৰীয়া আৰু 12 বছৰীয়া কৌশিক শৰ্মা আৰু গৌতম শৰ্মা দুইজন স্কুললৈ পৰীক্ষা দিবলৈ যাওঁতে দুজন শিশুৰ দায়িত্ব এখন চৰকাৰে গৃহ বিভাগে কেনেকে ল'ব এতিয়া আমি তাক চাব বিচাৰিছো যে পৰীক্ষা দিবলৈ যাওঁতে যদি দুজন ছাত্ৰ যদি নিৰাপত্তাজনিত কাৰণত তেওঁ যদি নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয় তেতিয়াহ'লে চৰকাৰখনৰ সময়ত কি চলি আছে একজেক্টলি গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ডিজিপি জিপি সিং ডাঙৰীয়াক এটা অনুৰোধ আৰু কেইদিনমান আগত মোক এজন দহোটীয়া উপাধি আমাৰ হেৰিয়ৰ পৰা ফোন কৰিছে যোৰহাটৰ পৰা এই গুৱাহাটী আৰু এজন নিৰ্দেশ হৈছে মানে এই কেইদিনমানৰ পৰা গুৱাহাটী আশে পাশে যিবিলাক অঞ্চল আছে এৰিয়া আছে তাত নিৰ্দেশৰ পৰিঘটনা ঘটি আছে মই নামটো কৈ দিছো তেখেত হল গুৱাহাটী বতাহঘুলিৰ পৰা নিৰ্দেশ হৈছে দুৰ্গা বৰুৱা ব্ৰজেন দহোটীয়া ককাইদেউ আমাৰ বিলাসিত অসময় হয় আমাৰ সতীৰ্থ তেওঁ দিছিলে তেওঁ ভাগৰ
শহুৰ দেউতা হয় 18 ডিসেম্বৰ দিনাখনি দিনৰ 1 বজাত ওলাই গৈছিলে এতিয়ালৈকে নিউদেশ হৈ আছে বয়স 65 বছৰ উচ্চতা হাইট আছিলে 6 ফিট বডি ওজন আছিলে 55 কিলো এজন ব্যক্তিকো এতিয়া এজন ব্যক্তিও নিউদেশ হৈ আছে আৰু দুটা খবৰ আহিছে নিউদেশ হৈ থকা আৰু যোৱা কালি যেটো ঘটনা আমি দেখিবলৈ পাইছিলো শুনিবলৈ পাইছিলো কৌশিক শৰ্মা আৰু গৌতম শৰ্মা দুজন ককাই ভাইক 11 বছৰীয়া 12 বছৰীয়া দুজন দেৱশিশু পৰীক্ষা দিবলৈ যাওঁতে কোনোবা অপহৰণ কৰি লৈ গৈছে এতিয়া এই মুহূৰ্তত তেওঁলোকৰ লাষ্ট দুটা পাইছে দুটা লাষ্টত দুটা বডিত আঘাতৰ চিন আছে এজনৰ ডিঙি চেপিছে আৰু আনজনৰ ডিঙি কিবা ঘা আছে আৰু তেওঁ হাতে ভৰিয়ে দিনে তিনে তেওঁলোকৰ মানে স্পট পাইছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় টংলাখনটো গুৱাহাটী বা তেনে কাষতে হয় আপোনাৰ পৰা আমি এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছো যে এই বস্তুটোৰ লগত জড়িত হৈ থকা নেক্সাসটো কি হয় কোন হয় কেনেকৈ কি কাৰণে যোৱাকালিতো আমি শুনিবলৈ পাইছিলো যেনেকৈ গম পাইছিলো যে হুপা ধৰা আহি পেনে লৈ গৈছে ধৰি লৈ গৈছে বুলি শুনি আছিলো তেনেকৈ বা কোনোবা কিডনেপ কৰিছিল শুনিছিলো কিন্তু তাৰ অন্তৰালত কি হৈছে তাতো ফিংগাৰপ্ৰিন্ট থাকিব এই শিশু দুজনৰ দেহত ফিংগাৰপ্ৰিন্ট থাকিব আৰু ইয়াক একদম কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে টংলাবাসীয়ে কেতিয়া কোনো কোনো বিষয়টো এৰি নিদিব বিলাসিতনা অসম আমাৰ টংলা তাত আঞ্চলিক সমিতি আছে বিলাসিতনা অসম আমি গুৱাহাটী জিলা সমিতি আছো সমগ্ৰ অসমবাসী দল সংগঠন তাত উপস্থিত হৈ আছে আমি এটাই কথা ক'ব বিচাৰিছো দুখিক প্ৰয়োজন হলে পাব্লিকৰ আগত গটাই দিয়ক আৰু এই যে 11 বছৰীয়া 12 বছৰীয়া দেৱশিশু দুটাই কি এনেকুৱা ভুল কৰিলে বা পাপ কৰিলে য'ত যে তেওঁলোক দুজনক উঠাই লৈ গৈছে তেওঁলোকক এদিনৰ পাছত হত্যা কৰি ৰাস্তা কাষত দুটা বডি দুফালে পেলাই ৰাখিছে গতিকে এখন চৰকাৰৰ দিনত আমি এইবিলাক কেতিয়া কোনো কাৰণত আশা কৰা নাছিলো অসমৰ ৰাইজে পৰিয়ালে দল সংগঠনে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে দিন দুপৰতে হোৱা এনেকুৱা এটা ঘটনা যেটো ঘটনাত দুজনকৈ ছাত্ৰ যদি তেখেতৰ 12 বছৰ হৈছে 5-6 মানত পঢ়া দুজন ছাত্ৰক মৰ্মমভাৱে হত্যা কৰা হৈছে মৰ্মমভাৱে তেওঁক হানি খুচি হত্যা কৰা হৈছে ডিঙিত চুকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছে এই হত্যাৰ আৰত থকা দোষীজন মুকলিলৈ আহিব লাগিব আৰু ইয়াত যদি কিবা নেক্সাস জড়িত হৈ আছে আমি ইতিমধ্যে গম পাইছো উইদিন দা 1 মান্থ প্ৰায় 5 জন মান মানুহ হেৰাইছে 5-6 জন মান মানুহ হেৰাইছে আমাৰ হাতলৈ খবৰ আহিছে বয়োজ্যেষ্ঠকে আদি কৰি তেনে কোমল বয়সীয়া ব্যক্তি ইয়াত হত্যাৰ বলি হ'বলগীয়া হৈছে ইয়াত কোনোবা অপশক্তি জড়িত হৈ আছে নেকি বা এই অপশক্তিটোৰ লগত কোনো ব্যক্তি যদি জড়িত হৈ আছে তেনেকৈ পোহৰলৈ আনি আমাক ইয়াৰ উচিত ন্যায় লাগে বিলাসিতনা অসমৰ পৰা টংলাবাসীৰ ৰাইজৰ সহযোগত টংলাৰ যি আঞ্চলিক সমিতি বিলাসিতনা অসম তথা দল সংগঠন তাত উপস্থিত হৈছে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডিজিপি জিপি সিং ডাঙৰীয়া আপোনালোকক এই ক্ষেত্ৰত বিশেষভাৱে হস্তক্ষেপ বিচাৰিছো যাতে টংলাহে 11 বছৰীয়া আৰু 12 বছৰীয়া কৌশিক শৰ্মা আৰু গৌতম শৰ্মাই পৰীক্ষা দিবলৈ যাওঁতে তেওঁলোকক ধৰি নি যিয়ে হত্যা কৰিলে সেই হত্যাকাৰী কেইজনক মুকলি আকাশৰ তললৈ আনিব লাগিব আৰু কিবা কাৰণত যদি হত্যাকাৰী কেইজনক যদি মুকলি আকাশৰ তললৈ আনিব নোৱাৰে তেতিয়াহ'লে অসম পুলিচ প্ৰশাসনৰ বৰমূৰীয়া বিভাগসমূহ ডিজিপি জিপি সিং ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰে দাঁতিকাষৰীয়া মন্ত্ৰী তথা বিধায়কে নৈতিক দায়িত্ব পালন কৰিব লাগিব গতিকে এটাই অনুৰোধ এনেকৈ অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা গুপ্ত হত্যা আৰু মুক্ত হত্যাৰ বিৰুদ্ধে অসমৰ প্ৰত্যেকজন জনসাধাৰণ সচেতন হওক ল'ৰা ছোৱালী ওপৰত আপোনালোকে সচেতনৰ চকু ৰাখক নহলে কিন্তু এনেকৈ আমাৰ অসমীয়া জাতিটোক নিঃশেষ কৰাৰ পৰিকল্পনা ইতিমধ্যে কিছুমানে কৰিছে যেন আমাৰ অনুমান হয় গতিকে সেই কাৰণে বিলাসিতনা অসমে হদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকজন অসমীয়াক আমি হস্তম হ'ব কাৰণে শতকোটি আমি প্ৰণাম আৰু আমি এই বিষয়ত সচেতনতা হ'বৰ কাৰণে সকলোৱে অনুৰোধ জনালো ধন্যবাদ জয় অসম কৌশিক শৰ্মা আৰু গৌতম শৰ্মাৰ হত্যাকাৰী কেইজন মুকলি আকাশৰ তলত আহিব লাগিব আৰু অসম চৰকাৰে এটা দৃষ্টান্তমূলক শাস্তি দিয়ক নহলে ৰাইজক গতাই দিয়ক তেওঁলোকক ৰাইজে কি কৰিব ৰাইজে সিদ্ধান্ত ল'ব ধন্যবাদ জয় অসম